तो देला कान में हां ऐजा सुनी लो देला उठा के को सुनाई कि नहीं देला शिव कह रहा है शिव तो वो पृथ्वी सबसे डांगर देवता लो डांगर शिव होय वो तो भांग खाई भगवाई থাকে ना जखन दुर्गा के शादी करते जाबे को गुरु मंत्र नहीं ले रहे बामुने जखन एतन बसाय शादी बसबे कारण कन्या ओलाबे तन बामुने जिज्ञासा करते गुरु मंत्र जप करे तब भले बाबा वो गुरु की और बामुन के कोनो ना वो तो सब भगवाई तखन এখন কি হবে বলে নাই ফজরে তো গুরু মন্ত্র লিলে তোর শাদি হবে বরিয়াত ঘুরাই দিল বামুন নাই হবে গুরু মন্ত্র নাই তোর শাদি না বলে বাবা ঘুরি বরিয়াত সমাজত উপস্থিত আছেন নেটু মুদৈ নগাঁও পূর্ণিগুড়া মণ্ডল সম্বর্ধনা
পবিত্র ভূমির পূর্ণিকুদম মন্ডল সাধারণ সম্পাদক সাজিদ আহমেদ মাইনরিটি মোর্চা সম্পাদক আহমেদ ইজাজ জাভেদ মাইনরিটি বিশ্বনাথ তির্কি নগাঁও জেলা প্রাক্তন আঞ্চলিক সভাপতি ভূপেশ্বৰ বৰুৱা একুশতম প্ৰতিষ্ঠা দিৱসৰ এই মুকলি মঞ্চত উপবিষ্ট হৈ থকা শিক্ষাবিদ সমাজকৰ্মী বুদ্ধিজীৱী সন্মানীয় ব্যক্তিসকল এই মঞ্চত উপবিষ্ট হৈ থকা আমাৰ ভাতৃত্ব তথা সদৌ আদিবাসী ছাত্ৰ সন্থাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক মোৰ ভাতৃপ্ৰতি চন্দন দিগাল ডাঙৰদেৱ মঞ্চত উপবিষ্ট হৈ থকা আটচাৰ নগাঁও জিলা সমিতিৰ সাংগঠনিক সম্পাদক মোৰ ভাতৃপ্ৰতি গৌতম চভা ডাঙৰদেৱ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ জিলা সমিতিৰ সন্মানীয় বিষয়বসকল আৰু নগাঁও জিলাৰ গোৱালা জাতি সন্মিলনীৰ মই অতিজ্ঞ স্বাৰ্থৰ সন্মানীয় বিষয়বসকল আজিৰ এই মঞ্চত সন্মুখত আজিৰ এই প্ৰতিষ্ঠা দিৱসত সমবেত হোৱা মোৰ অতিকৈ শ্ৰদ্ধাৰ আই মাতৃসকল আৰু উপস্থিত সাধাৰণ যিহেতুকে মোক চমুকৈ সভাপতি মহোদয়ে যি ভাষণ প্ৰদান কৰিবৰ কাৰণে মোক সুবিধা দিলে মই সভাপতি মহোদয়ক আজিৰ এই মুকলি মঞ্চৰ পৰাই তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মূল কথা হৈছে আজি অসমত বিভিন্ন আমাৰ জাতি উপজাতিসকল আছে 108টা ওপৰে আছে তাৰে আজি গোৱালা সমাজৰ যি ৰীতি নীতি সেইখিনি নিশ্চিতভাৱে আপোনালোকে গম পায় আৰু আমাৰ উপযুক্ত বক্তাসকলকে এইখিনি কথা কৈ গৈছে। আজি নগাঁও জিলাৰ যি 21তম প্ৰতিষ্ঠা দিৱস আয়োজন কৰিছে বা পালন কৰিছে আজি প্ৰতিষ্ঠা দিৱসত যেনেধৰণে সহযোগ অংশগ্ৰহণ কৰিব লাগিছিলে কিন্তু এনেধৰণে আমি দেখিবলৈ পোৱা নাই। বহু মানুহখিনি সেইফালে সেইফালে হৈ আছে। আজি আপোনালোকে আমন্ত্ৰণ কৰি আনিছে যিসকলে মাতি আনিছে নিশ্চিতভাৱে তেওঁলোকে যিখিনি কথা ক'ব সমাজখনৰ ওপৰত বা আমাৰ জনগোষ্ঠীটোৰ ওপৰত বা আমাৰ সমাজখন কেনেকৈ আগবাঢ়ি যাব লাগিব শৈক্ষিক দিশতে হওক বা সামাজিক দিশতে হওক বা ৰাজনৈতিক দিশতে হওক এই বিভিন্ন পৰ্যায়ত এটা সমাজ বা জাতি যেতিয়া পিছ পৰি থাকে তো এনেধৰণৰ উপযুক্ত বক্তাসকলে অনুষ্ঠানত আহি তেওঁলোকে সুন্দৰ সুন্দৰ ভাষণখিনি তেওঁলোকে প্ৰদান কৰে। একমাত্ৰ আপোনালোকৰ কাৰণে তেওঁলোক আহে গতিকে তেওঁলোকৰ যিখিনি বক্তব্য যিখিনি কথাখিনি ক'ব অন্ততঃ আমি সেই কথাখিনি অলপ হ'লেও আমি শুনিব লাগিব। আজি যেনেধৰণে ইয়াত উপস্থিত হ'ব লাগে কিন্তু নাই কিয় তাৰমানে গোৱালা সমাজ বা গোৱালা জাতিৰ চেতনা নাই নেকি আমাৰ মানুহৰ আমাৰ জাতিটোৰ প্ৰতি কোনো আপোনালোকৰ গুৰুদায়িত্ব নাই নেকি তাৰমানে ইয়াত দলি দলি হ'ব লাগিব বা কোনোবা আৰ্টিষ্ট আনিলে আমাৰ মানুহখিনি গেদাৰিং হৈ যায় কিন্তু যদি সমাজটোৰ কাৰণে যিসকল প্ৰতিষ্ঠাপকসকলে সমাজটোত তেওঁলোক জন্ম দি গ'ল আজি গোৱালা সমাজখনৰ জন্ম দি গ'ল যি প্ৰতিষ্ঠাপক তেওঁলোকক নমন কৰিব লাগিব যে সমাজ এখন আছে আমাৰ গোৱালা সমাজ অসমৰ চুকে কোণে আছে এই গোৱালা সমাজৰ ৰীতি ৰিবাজ কি আছে এই নৱপ্ৰজন্মসকলে শিকিব লাগিব জানিব লাগিব কলেজ স্কুলত গ'লে নহ'ব নহয় যিসকল প্ৰতিষ্ঠাপকসকলে আজি এই গোৱালা সমাজখনৰ ৰীতি ৰিবাজ জীয়াই গ'ল জন্ম দি গ'ল
তেওঁলোকক অন্তত শ্ৰদ্ধা কৰিব লাগিব এই অনুষ্ঠানৰ পৰা আজি। আৰু গোৱালা সমাজৰ প্ৰত্যেক ব্যক্তিয়ে উঠি অহা নৱপ্ৰজন্ম যিসকল শিক্ষিত শ্ৰমে এই গোৱালা সমাজৰ প্ৰত্যেক নীতি আদৰ্শ নিয়ম নীতিখিনি জানিব লাগিব। হয়তো ইয়াত বহুত নৱপ্ৰজন্মসকল ইয়াত আছে উপস্থিত, শিক্ষা দীক্ষালৈ আছে, তেওঁলোক যদি এতিয়া সোধা হয় যে গোৱালা সমাজৰ ৰীতি ৰিবাজ কি আছে, কোৱাৰ লগে লগে হয়তো কোনো ক'ব নোৱাৰিব। আমাৰ উৰিয়া সমাজৰ ৰীতি ৰিবাজ কি আছে সেইবিলাক ক'ব নোৱাৰিব। গতিকে আমাৰ এটাই আহ্বান, অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা 108টা উপজাতি আছোঁ, নিজৰ নিজৰ কলা কৃষ্টি নিজৰ নিজৰ ভৱিষ্যত জীয়াই ৰাখিব লাগিব। তেতিয়াহে এটা জাতি এটা সমাজৰ পৰিচয় জীয়াই থাকিব। এনে আহি আমাৰ নাচি বাগি গ'লে নহ'ব, এই সমাজখনৰ ৰীতি ৰিবাজ জানিব লাগিব, উঠি অহা আপোনালোকৰ ল'ৰা ছোৱালীখিনি শিকাব লাগিব। আজি অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধীৰাজ গোৱালা 2020 চনত তেওঁ যেতিয়া চেণ্ট্ৰেলৰ দায়িত্বত আহিল, 2020 চনতে তেওঁ চল যাব স্কুল কাৰ্যসূচী যেতিয়া তেওঁ জাৰি কৰিলে, গোটেই অসমত চুকে কোণে আমি চল যাব স্কুল শৈক্ষিক শোভাযাত্ৰাৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীক স্কুলমুখী কৰিলোঁ তেওঁৰ নিৰ্দেশত। আৰু আজিও আমি ধাৰাবাহিকভাৱে সেইখিনি কাম কৰি আছোঁ। খানা খোৱাত আহে নাই?